নমস্কাৰ বন্ধুসকল, অসম বনাম দিল্লীৰ মাজত আজি ৰঞ্জিত ট্ৰফিৰ ২ নম্বৰ মেচখন আৰম্ভ হৈ যায়, যিটো মেচত অসমে অতি সুন্দৰ বলিঙৰ সহায়ত দিল্লী টীমৰ ৰানৰ গতি কমাবলৈ সক্ষম হৈছে। কোন কোন বলাৰে আজি উইকেট পাইছে সকলো আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। মুখতাৰ হুছেইন, মৰিময় দত্ত, সিদ্ধাৰ্থ শৰ্মা আৰু আশদীপ গুপ্তাই বহুত সুন্দৰ বলিং দেখুৱাই ৭ উইকেট ল'বলৈ সক্ষম হৈছে দিল্লী টীমৰ। সৌৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰথমখন খেলত অসমে ১ পইণ্ট লাভ কৰিছিল, যিখন খেল ড্ৰ হিচাপে শেষ হৈছিল। মহাৰাষ্ট্ৰৰ হাতত প্ৰথমখন খেলত পৰাস্ত হয় দিল্লী। যিয়েই কি নহওক, ২০১৫ চনত যোৱাবাৰ একোটা স্থানতে প্ৰতিদ্বন্দ্বিতা দলটোৱে আতিথ্য দিয়াৰ সময়ত অসমে দিল্লীৰ পৰা জয় লাভ কৰিছিল। অসমে ৫ উইকেটত জয় লাভ কৰিছিল। অসমে টছত জিকি ফিল্ডিঙৰ সিদ্ধান্ত নেয়। মুখতাৰ হুছেইনে ২২ অভাৰ বল কৰি ৬৩ ৰান দি ১ উইকেট। মৃন্ময় দত্তই ১৮ অভাৰ বল কৰি ৫০ ৰান দি ২ উইকেট। সিদ্ধাৰ্থ শৰ্মাই ১০ অভাৰ বল কৰি ৩৪ ৰান দি ২ উইকেট। আকাশদ্বীপ গুপ্তাই ১৯ অভাৰ বল কৰি ৬৫ ৰান দি ২ উইকেট। ৰিয়ান পৰাগে ১২ অভাৰ বল কৰি ৪১ ৰান দি ০ উইকেট। দিল্লী টীমৰ ষ্টাৰ্টিংটো ইমান এটা ভাল হোৱা নাছিল। ৮০ ৰানৰ তলতে ৪টাকৈ উইকেট হেৰুৱাব লগা হৈছিল। ডিছৰে অতি সুন্দৰ আজি এটা ইনিংছ খেলিলে, 139 নট আউট হৈ আছে আৰু ভি ৰাৱলে ৪৩ ৰান কৰিছে। চ' এইকেইটা বেটছমেনেই অলপ ৰান কৰিছিলে, দুটামান বেটছমেনে, আৰু কেইটা বেটছমেনে সিমান এটা ৰান সংগ্ৰহ কৰিব পৰা নাই। তো চাব লগা হ'ব কালি কিমান ৰান কৰিব পাৰে, তো কিমান ৰানত অসমে অল আউট কৰিব পাৰে দিল্লী টীমক, তো চাব লগা হ'ব। কালি ৯ বজাৰ পৰা আপোনালোকে লাইভ চাব পাৰিব। ধন্যবাদ।